আজি নৱমী হ'লেই আৰু চাওঁতে চাওঁতে এদিনৰ পাছত মায়ে বিদায় ল'ব। আপোনালোক সকলোলৈকে হেপ্পী দুৰ্গা নৱমী। আপোনালোকৰ দুৰ্গা পূজাটো চাগৈ খুব সুন্দৰভাৱে গ'ল। মোৰো এইবাৰ দুৰ্গা পূজাত নোলাওঁ বুলি ভাবোঁতে বা ওলোৱা নহ'ব বুলি ভাবোঁতে ওলোৱা হৈছেই। মানে কালি ওলালোঁ অলপ ৰাতি আৰু এতিয়া আজি নৱমী ওচৰৰে পূজা মণ্ডপলৈ যাম। তাৰপাছত লাকি যিহেতু গুচি যাব আৰু দুদিনৰ পাছত গুৱাহাটীলৈ, আৰু গুৱাহাটীৰ পৰা তাই একেবাৰে দিল্লী যাব কামৰ সূত্ৰে। সেইকাৰণে ভাবিছে যে একেলগে চবেই লাঞ্চটো কৰোঁ। তো ক'লৈনো যাওঁ সেইটো আপোনালোকক দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকিব। মা মই আৰু কাকু অকণমান ওচৰৰে পূজা মণ্ডপলৈ আহিছোঁ। নৱমী পূজা বুলি সেৱা এটাও কৰিলোঁ আৰু অকণমান ইয়াতেই বহি পেলাই পৰিৱেশ চাম, আপোনালোকেও চাই থাকক। মোৰ মা দেউতা আৰু লাকি আহি পাইছেহি, তেওঁলোকেও ইয়াত সেৱা জনালে আৰু এতিয়া আমি একেলগে লাঞ্চ কৰিবলৈ যাম। মোৰ শাহু মা নাযায়, তেওঁ ইয়াতে কুমাৰী পূজা চাব বোলে আৰু সেইকাৰণে বৰ বেছি জোৰ নকৰিলে আমি ওলাই আহিছোঁ। আহি পাইছোঁহি বাইপাছতে থকা এখন ৰেজৰ্ট দৈয়াং নামৰ। পৰিৱেশটো খুব সুন্দৰ আৰু সৰু সৰু কটেজ আছে। আমি কটেজতে বহি পেলাই অকণমান কথা বতৰা পাতিছোঁ। বনাই দিলোঁ। তাৰপিছতে হেৰি পায়সখন এখন ভগৱানৰ মুখত সন্তোষী মাৰ মুখত এখন চেনি দিয়া নাই। কনডেন্স মিল্কত বনালোঁ গোটেইটো, একদম মিঠা হ'ল। কনডেন্স মিল্ক গোটেই বটলটো ঢালি দিলে, কথাটো সেইটো। গাখীৰখিনিত আছে, চব দিয়া নাই। আৰু তাৰ ওপৰত আমাৰ এনেকুৱাই ছেশ্যনবিলাক, মায়ে মোক লগ পালে দেউতাৰো লাকি কমপ্লেইন কৰিব আৰু ভাইচ ভাৰ্চা। এইবিলাকেই সৰু সৰু সুখবোৰ নহয় জানো। এতিয়া আমাৰ খানা আহি গ'ল আৰু বহুত দেৰিৰ পৰা ৰৈ আছিলোঁ। আচলতে পূজাৰ বতৰ, বহুত ভিৰো আছিলে। ষ্টাৰ্টাৰ্ছত দিছিলোঁ বেবী কৰ্ণ আৰু চিলি পনীৰ আৰু মেইন কোৰ্ছত আছিলে এয়া জিৰা আলু, ৰুমালী ৰুটি, বাটাৰ চিকেন আৰু দাল তড়কা। আমি পটাপট খাই লওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কিন্তু দেই। আৰু এইডোখৰতে কৈ থওঁ, আপোনালোকে যদি ভিডিঅ'ছবিলাক চাই ভাল পাইছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব। খাই বৈ পেলাই এতিয়া আমি আকৌ ঘৰ অভিমুখে। মা দেউতা ঘৰলৈ গুচি যাব, লাকি মোৰ লগতে অলপ সময় থাকিব কাৰণ ইভিনিং মই তাইক আজি আমাৰ লগতেই অলপমান ওচৰৰে পূজাখন দেখুৱাবলৈ লৈ যাম বুলি ভাবিছোঁ। ইভিনিং আৰতিও চাম বুলি ভাবিছোঁ যদি সময় মিলে। তাৰপাছত আমি এঠাইলৈ যাম, এভাগ পূজা ৰৈ গৈছিলে চাবলৈ। এইবাৰ যিহেতু যোৰহাটৰ প্ৰায় গোটেইখিনি পূজাই চাইছোঁ, এভাগ পূজা ৰৈ গৈছিলে। কোনভাগনো পূজা সেইভাগো আপোনালোকক দেখুৱাম পাম। দুপৰীয়া আহি সকলোৱে অলপমান ৰেষ্ট ল'লে। এয়া লাকি লিলি আমাৰ ৰুমতে এনেধৰণে বহুত সময় শুলে। মোৰ শুৱা নহ'ল কাৰণ শুই দিয়া হ'লেই ওলাই যাব মন নাযায়। এয়া আমি আহিছোঁ জীৱন্ত দেৱী প্ৰদৰ্শনী চাবলৈ। এইখন হৈছে যোৰহাটৰ ষ্টেডিয়ামৰ সমীপতেই থকা ঠাইখনত জীৱন্ত দেৱী প্ৰদৰ্শনী পাতিছে, প্ৰেজেণ্টেড বাই দ্য ব্ৰহ্মকুমাৰীজ। চাবলৈ খুব মন এটা আছিলে, কিন্তু এটা নিৰ্দিষ্ট সময়তহে তেওঁলোকে এই প্ৰদৰ্শনীটো কৰে, ফ্ৰম ইভিনিং 4:30 to 6:30 PM। চ' আমি গধূলি হোৱাৰ লগালগ ওলাই আহিলোঁ আৰু মানে আচৰিত ধৰণে প্ৰদৰ্শনীটো কৰা হৈছে। মোৰ এই সৰুতে চাইছিলোঁ এনেকৈ জীৱন্ত প্ৰতিমা, কিন্তু বেৰলি অলপ মনত আছে। এই এক্সপিৰিয়েঞ্চটো খুব চাৰিয়েল এটা এক্সপিৰিয়েঞ্চ হয় আৰু প্ৰতিজন আৰ্টিষ্টে যোনে ইয়াত এক্টটো কৰি আছে, মানে একচুৱেলি হেডছ অফ টু দেম। এটা ইমান ধুনীয়া এক্সপ্ৰেশ্যন এনেকৈ ইমান দেৰি ধৰি থকাটো ইটছ কুৱাইট ইম্পচিবল, একচুৱেলি নেক্সট টু ইম্পচিবল। তেওঁলোকে ইমান মনত ভক্তি শ্ৰদ্ধা লৈ পেলাই যে এই প্ৰদৰ্শনীটো কৰিছে আৰু আমি তেওঁলোকক চাবলৈ পাইছোঁ, সেইটোৱে আমাৰ কাৰণে এটা বহুত ডাঙৰ কথা বুলি মই ভাবোঁ। একচুৱেলি হেডছ অফ টু দেম, ট্ৰেমেণ্ডাছ এক্টিং। আৰু মানে খুব বেৰলি তেওঁলোকে মানে চকুটোও ব্লিংক কৰিছে, মই অবজাৰ্ভ কৰিলোঁ। খুব এটা ভাল এক্সপিৰিয়েঞ্চ হ'ল আৰু এনেধৰণেই আমি আমাৰ নৱমী পূজাও সামৰিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। দশমীৰ ভিডিঅ' মই আপোনালোকৰ ওচৰলৈ অতি সোনকালে লৈ আহিম। তেতিয়ালৈকে টেক কেয়াৰ, বাই বাই।